এই লোকজন যে দেখা পাইছে এওঁৰ নাম মই যদি ভুল কৰা নাই শ্ৰী ললিত চন্দ্ৰ ডেকা আৰু এওঁ আমাৰ নামঘৰত আই বাপ সকলৰ ওচৰত সেৱা জনাইছে লগতে ভগৱানৰ ওচৰত সেৱা জনাই আছে আৰু আমাৰ আয়তী মানে নামতীসকলে নাম গাই আছে আজি ৰাখি পূৰ্ণিমা হয় আৰু সেই নামঘৰত এই লোকজনে এটা চক্ৰ দিছে যেটো নেকি আমাৰ যেটো নামঘৰ বনাই আছে সেই নামঘৰৰ একেবাৰে ওপৰত এই চক্ৰটো আজি বহাই দিব সেই ৰাখি পূৰ্ণিমাৰ দিনাখনে আয়ুষ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আৰু এয়া চক্ৰটো লৈ গৈ আছে আমাৰ যেটো নামঘৰ বনাই আছে আসলতে এই নামঘৰটো যেটো নামঘৰত আপোনালোকে লোকবিলাকক দেখা পাইছে নামতীসকলক দেখা পাইছে সেইটো আসলতে নামঘৰ নহয় মানে নামঘৰৰ মানে কিবা কাম হেৰি হলে আৰু নাম কীৰ্তন হলে ইয়াতে চাহ পানীৰ ব্যৱস্থা কৰে বা এনেকুৱা কিছুমান যাৱতীয় বস্তুবিলাক ইয়াতে ৰাখে আৰু সেইফালে নামঘৰটো বনাই আছে কাৰণে আমি ইয়াতে নাম প্ৰসংগ কৰি আছো এতিয়া বৰ্তমান আৰু ইয়াৰ পৰাই যেটো নামঘৰ বনাই আছে তালৈকে এই চক্ৰটো লৈ গৈ আছে আমাৰ মেইন মানে যি দুজনী মানে আই বুলিয়ে কওঁ তেওঁলোকে আগবঢ়াই লৈ গৈছে এতিয়া গৈ তাতে চক্ৰটো বহাই দিব সেয়ে সকলোৱে মিলি পেলাই নাম কীৰ্তন কৰি আগবঢ়াই লৈ গৈছে আপোনালোকে ধুনীয়াকৈ চাই থাকক আমার পরম গুরুয়ে জয় জয় রাম জয় শ্রীরাম জয় সনাতন হরিয়ে নাই নাই আমার পরম হরি কৃষ্ণ রাম कृष्णाय वासुदेवाय हरे परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमः।